ঠাইসমূহত তেখেতৰ যাদুশিল্পই অলেখ দৰ্শকক মোহাচন্ন কৰিবলৈ সক্ষম হৈছে আৰু আমি আশা ৰাখিছোঁ আমাৰ মঞ্চতো তেখেতে যাদুৰ যি মায়াজাল সেই মায়াজাল বিস্তাৰ কৰি সকলোকে মোহাচন্ন কৰি ৰাখিব আৰু এই চেগতে দালাং ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা শ্ৰী জিতুমণি ডেকাক নৱবৰ্ষৰ উল্লাস জনাইছোঁ আৰু এখনি ফুলাম বিহুৱান যাচিবলৈ আমাৰ মাননীয় সম্পাদক চিন্তুনাথক অনুৰোধ জনাইছোঁ। আৰু এতিয়া ৰাইজক আমি যাদু খেল উপভোগ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। তো এটা কালাৰফুল মেজিক, খুব ধুনীয়া কালাৰফুল মেজিক এটাৰে মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। মেজিক সকলোৰে শিকিব ইচ্ছা আছে ন? অ'কে, মই এটা যাদু শিকাই দিম আপোনালোকক এতিয়া, ঠিক আছে? সকলোৰে শিকিব ইচ্ছা আছে? সকলোৱে এটা ডাঙৰকৈ হাত তালি মাৰিব নেকি যদি যাদু শিকাই ইচ্ছা? থেংক ইউ। তো বাবু আহি গৈছে। কি নাম তোমাৰ বাবু? বিভাস জ্যোতি ডেকা আহি গৈছে আৰু বিভাস জ্যোতি ডেকাৰ বাবে এটা ডাঙৰ হাত তালি। ধুনীয়া। তো বাবু তুমি পানী এগিলাচ খাব লাগিব। মই যদি তোমাক পানী এগিলাচ খাব দিওঁ, খাবানে? খাবা, ঠিক আছে। তো মই পানী এগিলাচ বাবুটোক খুৱাই লওঁ, ঠিক আছে? বাবু তুমি পানী এগিলাচ খাই দিয়া, খোৱা। বঢ়িয়া। তো পানী গিলাচ খাই দিলে বাবুটোৱে। এতিয়া তোমাক যদি মই পানীখিনি খোজো, তুমি দিব পাৰিবা নেকি আকৌ? নোৱাৰা। যদি মই কওঁ তোমাক পানীখিনি লাগিব বুলি, ভয় লাগিছে নেকি তোমাৰ? ভয় লাগিছে? নাৰ্ভাছ হৈছে অকণমান। একো নাই বাৰু, পানীখিনি মই অলপ যাদুৰে ওলাই ল'ম, ঠিক আছে? তোমাৰ পৰা মই যিহেতু মই যাদুকৰ হয়, গতিকে মই যাদু কৰি তোমাৰ পৰা পানীখিনি লৈ ল'ম, ঠিক আছে? মই খালী পিপা এটা দেখাইছোঁ, একেবাৰে খালী। তো ইয়াতে আমি কি হয়, ইয়াত যদি আমি পানী ঢালি দিওঁ, ইয়াতে যদি পানী দিওঁ, তেতিয়াহ'লে কি হ'ব? পানীখিনি এনেকৈ পৰি যাব, হয়নে? পানীখিনি পৰি যাব এনেকৈ। এতিয়া কি কৰিম? তুমি চকুটো বন্ধ কৰাচোন, চকুটো অকণমান বন্ধ কৰা। Thank you.
থেংক ইউ একদম নৰ্মেল হওক মানুহ যদি কিবা চিন্তা কৰি আছে মনত কিবা একদম নৰ্মেল ঠিক আছে তো চাব আপোনালোকে চাই যাব আৰু আপোনাক মই যি ক'ম আপুনিও খালি মোক ফ'ল' কৰি গ'লে হ'ল ঠিক আছে মই যদি আপোনাক ইফালে টাচ কৰোঁ আপুনি এইখনত দাঙি দিব ঠিক আছে যদি মই ইফালে টাচ কৰোঁ এইখনত দাঙি দিব ঠিক আছে আৰু যদি মই এইটো চাইডে টাচ কৰোঁ তেতিয়াহ'লে এইখনত দাঙি দিব ঠিক আছে যদি মই ইফালে টাচ কৰোঁ মই যদি ইফালে টাচ কৰোঁ এইখনত দাঙি দিব আপুনি ঠিক আছে আৰু যদি মই এইটো চাইডে টাচ কৰোঁ এইখনত দাঙি দিব বুজি পাইছে যদি মই এইখন ভৰি আপোনাৰ টাচ কৰোঁ তেতিয়াহ'লে এইখনত দাঙি দিলে হ'ল বুজি পাইছে যদি মই ইফালে এইখন ভৰি টাচ কৰোঁ তেতিয়াহ'লে এইখনত দাঙি দিব ঠিক আছে বুজি পাইছে চকুটো বন্ধ কৰক এবাৰ চাওঁ হা আমি আকৌ এবাৰ কৈছোঁ যদি মই ইফালে টাচ কৰোঁ আপুনি যদি ইফালে টাচ কৰোঁ এইখনত দাঙি দিব ঠিক আছে আৰু যদি মই ইফালে টাচ কৰোঁ আপুনি এইখনত দাঙি দিব বুজি পাইছে যদি ইফালে টাচ কৰোঁ এইখনত আৰু যদি ইফালে টাচ কৰোঁ এইখন আৰু যদি মই যদি দুইখন হাত যদি টাচ তেতিয়াহ'লে দুখনো দাঙি দিব ঠিক আছে বুজি পাইছে তো এবাৰ চাম আমি এতিয়া থেংক ইউ চকুটো খুলি দিয়কচোন মই দাদাজনক কেইবাৰ টাচ কৰিছিলোঁ মই আপোনাক টাচ কৰাই নাছিলোঁ বিশ্বাস হৈছেনে সোধকচোন এবাৰ পাছ কৰিছে এইটো একচুৱেলি এটা হিপনটাইজিং খেল হয় মানে এনেকুৱা লাগি থাকে যে টাচ কৰিছোঁ প্ৰথমবাৰ মই আপোনালোককো কৈছোঁ যদি মই ইটো চাইডে টাচ কৰোঁ তো আপুনি এইখনত দাঙি দিব ঠিক আছে আৰু যদি মই এইটো চাইডে টাচ কৰোঁ তেতিয়াহ'লে আপুনি এইখনত দাঙি দিব বুলি আপোনাক কৈছিলোঁ তেতিয়া মই আপোনাক টাচ কৰিছিলোঁ কিন্তু যেতিয়া আপুনি চকুটো বন্ধ কৰিছিলে মই আপোনাক টাচ কৰা নাছিলোঁ আপুনি হাত দাঙি আছে ভিডিঅ'ত চাই ল'ব এবাৰ থেংক ইউ বহুত ভাল লাগিল তো ইয়াৰ কাৰণে মোৰ তাত দুটা বল আছে স্পঞ্জ বল তুমি লৈছোঁ একবাৰ নৰ্মেল হয়নে নৰ্মেল তো এতিয়া কি কৰে তোমাৰ হাত দুখন এনেকৈ দিয়া ঠিক আছে এতিয়া কি কৰিম চোৱা যেতিয়া মই তোমাক এইখন যেতিয়া তোমাক মই এইটো বল হাতত দিম দিয়াৰ লগে লগে তুমি হাতখন বন্ধ কৰি দিবা ঠিক আছে দিলোঁ দিয়াৰ লগে লগে ফাৰ্ষ্ট আকৌ এবাৰ চাম মই দুটা বল আছে এটা ল'লোঁ দিলোঁ দিয়াৰ লগে লগে বন্ধ কৰি দিবা ঠিক আছে অ'কে আকৌ এবাৰ চাম লাষ্ট এইটো বল ল'লোঁ দিলোঁ অ'কে তো এতিয়া কি কৰিম যদি ইয়াতে দুটা বল আছে তো এটা বল মই মোৰ হাতত লৈ ল'ম আৰু এটা তোমাৰ হাতত ঠিক আছে এতিয়া এইখনত নামাই দিয়ে এতিয়া এটা বল মোৰ হাতত আছে এটা তোমাৰ হাতত আছে ঠিক আছে চাব তোমাৰ হাতত আছে থেংক ইউ তো আৰু এটা খেল কৰিম হা তোমাৰ লগত ঠিক আছে তোমাৰ হাত দুখন এনেকৈ দিয়াচোন জাষ্ট এনেকৈ ঠিক আছে বন্ধ কৰা হাতকেইখন বন্ধ কৰা ঠিক আছে এতিয়া তোমাৰ লগত লিপষ্টিক আছে নেকি লগত লিপষ্টিক নাই মোৰ লগত আছে লিপষ্টিক কিন্তু ইয়াতে এটা কথা হয় কি হয় লিপষ্টিক একচুৱেলি মই যাদু খেলৰ কাৰণেহে ব্যৱহাৰ কৰোঁ দেই বেলেগ কাৰণত নহয় বহুতে বেলেগ ভাবে তো মোৰ তাত এটা লিপষ্টিক আছে একেবাৰে নৰ্মেল লিপষ্টিক এই লিপষ্টিকটো মই অকণমান মোৰ হাতত লগাই ল'ব বিচাৰিছোঁ ঠিক আছে দেখা পাইছে সকলোৱে চোৱা অকণমান মোৰ হাতত লগাই লৈছোঁ হয়নে ঠিক আছে এতিয়া তুমি দুখনতো যিকোনো এখন তোমাৰ চুজ কৰা তোমাৰ ইচ্ছামতে কোনখন চিলেক্ট কৰিবা তুমি তোমাৰ ইচ্ছামতে এইখন ন ঠিক আছে তুমি এইখন নামাই দিয়া এতিয়া
মই যদি এইখিনি অলপমান ইয়াতে ৰাপ কৰোঁ তেতিয়াহ'লে কি হ'ব? তুমি হাতত কিবা ফিল কৰিছা নেকি? নাই কৰা। তোমাৰ হাতখন চোৱাচোন আৰু দেখাই দিয়া এবাৰ। চোৱা, দেখাই দিয়া। থেংক ইউ। আহি লাষ্ট পৰ্যায় পাইছোঁ আৰু মোৰ লগত আপোনালোকে সকলোৱে যাদু কৰিব নেকি? এটা যাদু একেলগে কৰে। এইটো একচুৱেলি যাদু নহয়, এটা এক্সাৰচাইজ হয়। আপোনালোকে কি কৰক, সকলোৱে হাত দুখন এনেকৈ দিয়কচোন। সকলোৱে এতিয়া যিমান বহিছে সকলোৱে ভাল লাগিব। ঠিক আছে, সকলোকে এনেকৈ দিয়ে। এতিয়া কি কৰক, হাত দুখন উল্টা কৰি দিয়ক এনেকৈ। এনেকৈ কৰিছে সকলোৱে। এতিয়া কি কৰক, আপোনালোকৰ সোঁ হাতখন বাহুটোৰ ওপৰি আনি এনেকৈ কৰক। ঠিক আছে, বুঢ়া আঙুলিটো তলৰ ফালে। সকলোৱে কৰা নাই, সকলোৱে কৰক, ভাল লাগিব। মই আকৌ এবাৰ দেখাইছোঁ। হাত দুখন এনেকৈ ল'লে, তাৰপিছত এনেকৈ দিলে, আৰু সোঁ হাতখন এনেকৈ নি এনেকৈ বুঢ়া আঙুলিটো খালি তলফালে হ'ব লাগিব। ঠিক আছে, আৰু আপোনালোকে এই বস্তুটো একদম চিধা হ'ব লাগিব। ঠিক আছে, এতিয়া মই কৰিছোঁ। এতিয়া মোৰ লগত সকলোৱে একেলগে কৰিব। ঠিক আছে, 1 2 3 মই বুঢ়া আঙুলিটো উঠাই দিলোঁ, আপোনালোকে উঠাই দিলোঁ। থেংক ইউ। এইটোৱে মেছেজ। ঠিক আছে, মই বিদায় লৈছোঁ আপোনালোকৰ পৰা। ধন্যবাদ, ভাল লাগিল।